নমস্কাৰ সকলোকে। আজি এটা মিনি ব্লগৰ সৈতে মই হেমেন দাস। আহক আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱাৰ পৰা ছোৱালীটোৱে মোক কৈ আছিল ফুৰিব যাম বুলি। তাৰ কাৰণে ছোৱালীটোক লৈ মই এঠাইত আহিলোঁ ফুৰিব আৰু আহি থাকোঁতে এখন দোকান দেখা পালোঁ। দোকানখনত ৰখি আৰু এনেকৈ কোৱাৰ পিছতে মই দুয়োটাকে চায়ে থাকিলোঁ, যেন গৰুটোৱে তাক কিবা ক'ব খুজি আছে। হয়তো তাৰ মৰমৰ কাৰণে গৰুটোৱে যাব খোজা নাই, নহ'লে বা ভোক লাগিছে তাৰ। এনেকৈ মোৰ ছোৱালীটোৱে তাক মৰম কৰি দি আছে আৰু মোকো কিবা কিবি কৈ আছে। এনেকৈ মোৰ পৰা তাই এটা চিপছৰ টুকুৰা লৈ গৰুটোক খুৱাই দিবৰ কাৰণে তাই আগবাঢ়িল আৰু গৰুটোক দিলে। আৰু গৰুটোৱে নিশ্চিন্ত মনেৰে চিপছৰ টুকুৰাটো খাই থাকিল আৰু ছোৱালীটোৱে ওচৰত গৈ আকৌ মৰম কৰাত লাগিল। এনেকৈ মৰম কৰি থকা দৃশ্য দেখি সঁচাই মনটো বহুতেই ভাল লাগিল। আৰু এনেকৈ গৰুটোৱে যেন অৱশেষত তাক কিবা এটা কৈ গ'ল কাণৰ ওচৰত। হয়তো সিহঁত দুটাই বুজিব। এনেকৈ গৰুটোৱেও নিজ ৰাস্তা ল'লে আৰু আমিও যোৱা বাটেৰে আকৌ উভতি আহিলোঁ ঘৰলৈ। আৰু এনেকৈ বৰষুণ আহিল। বৰষুণ মানে বহুত জোৰে আহিল বৰষুণটো। আমাক যে আধা ৰাস্তাত যে নাপালে, ভাগ্য ভাল আছিল আমাৰো। আমি যে আধা ৰাস্তাত যে নাপালোঁ বৰষুণটো। এনেকৈ আমি ঘৰ উভতি আহিলোঁ বৰষুণ নোপোৱাকৈ। বাটত যে লগ পাইছিলোঁ সেই গৰুটো, হয়তো গৰুটোৱে আমাক কৈ আছিল সোনকালে ঘৰত যোৱাৰ কাৰণে। সেইটো কাৰণে আমি বৰষুণ নোপোৱাকৈ ঘৰ সোমালোঁ। আৰু চাওকচোন ইমান জোৰকৈ আহিছে বৰষুণটো। আৰু চাওকচোন বৰষুণ বতৰত এইটোই আৰু ল'ৰা ছোৱালীকেইটাৰ লগতে খেলি আজি ব্লগটো ইয়াতে সামৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম। আজিলৈ বাই বাই।